এয়া হৈছে চক ৰুমৰ অৱস্থা আৰু এয়া কৰিছে এই কিয় কৰিছা তুমি এইবোৰ ইমানকে বিদাই মই গুচি যাম এতিয়া তুমি কৈ দিয়া তুমি ভালকে কৈ দিয়া ক'ত যাবা কেনেকে যাবা তোমাৰ চবে নাজানেও চাগে তুমি কিনো কৰা মই একচুয়ালি গ্ৰেজুৱেট জোৰকে মোৰ মাইক মই একচুয়ালি গ্ৰেজুৱেশ্যন কৰি আছো এবাৰ ফাৰ্ষ্ট চেম মই এডমিশ্যন ল'লো কটন ইউনিভাৰ্চিটি গুৱাহাটী চবে জানে চ' 18ৰ পৰা মোৰ ক্লাছ আছে 17ত মোৰ পিজি খুলিব কাইলৈ হ'ল 15 কাইলৈ আমি ৰাতিপুৱা যাম সবৰ লগতে গুৱাহাটীত হ'বলৈ যাম মানে কাইলৈৰ পৰা আই এম শিফটিং টু গুৱাহাটী সেইটো আৰু মোৰ দুখ লাগিছে মই আগতে কেতিয়া ফেমিলিৰ পৰা এনেকৈ দূৰত থাকি পোৱা নাই লাইক এইচএছ মই তিনিচুকীয়াত কৰিলোঁ মা পাপাহঁতৰ লগত থকা নাছিলোঁ বাট ষ্টিল মাতটো আহিছে নাই জানো কিন্তু এতিয়া আৰু আকেলা মানে মই বহুত হেৰি হয় কি কওঁ বহুত মোৰ ফেমিলিয়ে পেম্পাৰ কৰে ন মানে সৰু ন চবতছে সেইকাৰণে যোৱা এতিয়া গম পাবা তুমি উইদাউট ফেমিলি কেনেকুৱা লাগে কিন্তু তাই বেয়াও পাই দেই তাইক যদি বেছিকে কথা কওঁ আমনি লাগে কামোৰ লাগে এতিয়া গম পাব চিষ্টাৰ্ছৰ কামোৰ ভাল নে হোষ্টেলত গৈ অকলে থকা ভাল এইটো কিন্তু হোষ্টেল লাইফ বহুত ভালো লাগে মই নিজে হোষ্টেলত আছোঁ ন সেইটো এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ বহুত ভালো লাগে তুমি এনজয়ো কৰিবা বহুত আৰু তুমি মিছ কৰিবা নাই ঘৰত চবতকৈ বেছি কাক মিছ কৰিবা মোক হয় নাই নহয় খাবি মোক বুলি ক মোৰ বিচনাখন এক থাপৰ খুব ভাল মোক হোষ্টেললৈ মোক পঠিয়াই দিছিলে নহয় পঠিয়াই কৈছিলে হেৰি ভালে হ'ল অকলে অকলে বিচনা পাম এতিয়া তই যা চবকে মিছ কৰিম একচুৱেলি চ' মই ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰি দিছোঁ আমাৰ লিজা বৰাৰ লগতে তুমি আৰম্ভ কৰি দিয়া আজি কি ক'ম মই যেনেকৈ ৱেলকাম কৰোঁ আমাৰ ভিডিঅ'লৈ এনেকৈ কি তই এনেকৈ ক হেল্ল' নমস্কাৰ মইতো এনেকৈ নকওঁ মই ডাইলগ বাজি নাজানো চ' ৱেলকাম বেক টু আৱাৰ চেনেল বৰা চিষ্টাৰ ব্লগছ মোৰ লাষ্ট ব্লগ হ'ব পাৰে মানে এপ্ৰিল মানলৈকে আকৌ বহুত এটা গেপ এটা পৰিব মানে এতিয়া ৰিচেণ্টত লাষ্ট ভিডিঅ' চ' ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক আৰু মোৰ কাৰণে থামছ আপ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব মোৰ নামত লিজা ওলাইছা আমি এতিয়া ষ্টাৰ্ট দিলোঁ ঘৰৰ পৰা ওলাইছোঁ কান্দি আহিছে পুৰা বাইদেউ তুমি কিয় কান্দিছা ইমান একো নকয় এনেও পঢ়িবলৈতো যাবই লাগিব ন এতিয়া কটন ইউনিভাৰ্চিটিখন আমাৰ ডিব্ৰুগড়তে থকা হ'লে বাৰু ঘৰতে পঢ়িলেহেঁতেন এতিয়া উপায় নাই আৰু গৈ আছোঁ সেইকাৰণে চ' বাইদেউক বাই বাই ক'ম ভালকৈ আজি গৈ পামগৈ ৰাতি কাইলৈ আমি ঘূৰি দিম তাইক হোষ্টেলত ভালকৈ থৈ বাকী সকলোৱে আশীৰ্বাদ কৰিব তাইক ভালকৈ যাতে পঢ়া শুনা কৰে আৰু সকলোৱে চেহেৰাটো মনত থৈ দিয়ক গুৱাহাটীত যদি কোনোবাই উৎপাত কৰা দেখে চিধা মোক কমেণ্ট কৰি দিব গুৱাহাটীৰ মানুহ যদি কোনোবাই দেখে কেতিয়াবা উৎপাত কৰা আমি আহি পাই গ'লোহি গুৱাহাটী এতিয়া বাজিলে 9:30 9:30 1:15 মানত ওলাইছিলোঁ একদম আমাৰ ভিনদৈ উৰাই দিছে গাড়ী আহি পাই গ'লোহি নাই উৰাই দিয়া নাই ভালকৈ আহিছোঁ লিজা বৰা এতিয়া অকণমান কান্দি মেলি ঠিক হ'ল আৰু চ' কান্দিলে কি হ'ব ন ডাঙৰ হ'ল আৰু এতিয়াতো অকলে থাকিবই লাগিব নপঢ়িলেহে হ'ব আৰু ন চ' আমি এতিয়া খানাটো খাই যাওঁ বুলি সোমালোঁ এইখন কি আছিলে নামটো আতিথ্যালয় নহয় অকল আতিথ্য ৰিজৰ্ট আতিথ্য ৰিজৰ্ট হয় গুৱাহাটী আহি সোমাইছোঁহে জাষ্ট খানা খুৱাই নাই খাই পিনে ক'ম বাৰু কেনেকুৱা লাগে চ' চাই থাকক ভিডিঅ'টো আজিলৈ ইমানতে এৰিম কিন্তু মানে ব্লগটো শেষ কৰা নাই কাইলৈ আকৌ কণ্টিনিউ কৰিম আমি কাইলৈ দিনটো ইয়াত আছোঁ গুৱাহাটীত চ' ছানডে গুচি যাম ছানডে ঘূৰি দিম আৰু বাইদেউক থৈ যাম চ' চাই থাকিব ভিডিঅ'টো কাইলৈ ভণ্টিৰ বজাৰ কৰিব আছে বজাৰ কৰিম মন্দিৰ যাব পাৰিম
সানডে মানডে কোনোবা এটাত যাম আৰু এদিনত চ' চাই থাকক ভিডিঅ'টো দুদিনৰ ব্লগ একেলগে দিম Hey guys, good morning. So আমি এতিয়া উঠিলোঁ আৰু আমি ব্ৰহ্মপুত্ৰ হোটেলত আছোঁ এয়া ফাৰ্ষ্টতে আমি ব্ৰেকফাষ্টটো কৰি লওঁ ৰাতিপুৱাৰ এইটো হোটেলতে কৰি লৈছোঁ তাৰপিছত দেখা যাব কি হয় দিনটো আচলতে বজাৰ কৰিব আছে বহুত লিজাৰ হোষ্টেলৰ কথা আছে লিজাহঁতে গ'লে ব্ৰেকফাষ্ট কৰিবলৈ মইহে লাহে লাহে গৈ আছোঁ চ' লগ পাই আছোঁ আমাৰ ব্ৰেকফাষ্ট কৰি হৈ গ'ল খোৱা বোৱা হৈ গ'ল আমি এতিয়া ওলাই যাম ওলাই যোৱাৰ আগতে আমাৰ বগী কেইখন খালা তুমি কেইখন পুৰি খালা 4খন আধা আমাৰ বগীৰ লগত কোনোবাই কমপ্লিট কৰিব পাৰিব নেকি ক'ব দেই পাৰিব চবে পাৰিব আমিহে নোৱাৰোঁ লিজা বৰা শুই উঠি আহি গ'ল গা পা ধুই আহিছোঁ যাম এতিয়া ওলাই Hey guys, আমি এতিয়া আহিলোঁ ফেঞ্চি বজাৰৰ পৰা অকণমান কিবা কিবি কিনো গুৱাহাটী আহিছোঁ যদি ফেঞ্চি বজাৰ নাহিলেতো কি আহিলোঁ হয় নাই ত' এইফালে ফেঞ্চি বজাৰ আৰু যে এখন মাৰ্কেট আছে কিবা বেগ হাউচ নে কিবা নামটো মই নামটো চাই ক'ম বাৰু পাহৰিলোঁ নামটো আমি আহিলে ইয়ালৈ আহোঁৱে ভাল লাগে মুছলিম মাৰ্কেটত পৰে কিন্তু নামটো বেলেগ হয় মই চাইছোঁ বেগ হাউচ কিবা হয় মুছলিম মাৰ্কেটতে পৰে চ' ব'লক মই তাত ভিডিঅ' কৰিব পাৰিম নে নাজানো সুধি ল'ম কিন্তু বেলেগৰ ব্লগত চাইছোঁ ভিডিঅ' কৰিব পাৰি যদি দিয়ে কৰিম আৰু দেখাম আপোনালোকক লিজা বৰা আহিছে বস্তু কিনিবলৈ I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste. এয়া আমাৰ লিজাই কৰি আছে বজাৰ কি লৈছা তুমি কেছ এয়া ডিছ কাপ গ্লাছ চব লৈ লৈছে I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste. আমি এতিয়া আছোঁ ফেঞ্চিত MS বেগ হাউচৰ পৰা ওলাই আহিলোঁ এতিয়া ফেঞ্চি বহুত ভিৰ কি ল'ব পাৰোঁ চাওঁ লিজাই নিজৰ বজাৰ কৰি আছে এয়া বজাৰ কৰি বহুত ভিৰ লাগিছে বাবা বস্তুটো চাওক কেনেকুৱা হৈ গ'ল আমি কিন্তু যিমান ঘূৰিছোঁ ইমান একো বজাৰ কৰা হোৱা নাই এতিয়া ফুচকাটো খাই লওঁ এয়া ফুচকা খাই আকৌ বজাৰ কৰিম Hey guys, দেখিলে ফেঞ্চি বজাৰ সিমানকণে দেখাব পাৰিম ভাবিছিলোঁ ফেঞ্চি বজাৰ যাম ধুনীয়াকৈ ব্লগ বনাম কিন্তু নহ'লগৈ কাৰণ বজাৰ কৰোঁতে কৰোঁতে ফোনটো লৈ ঘূৰি ফুৰিবলৈ নহয় কাৰণ ফেঞ্চি বজাৰখন ইমানেই ভিৰ মানে কিন্তু মই ভাবিছোঁ মই মানে এটা ফেঞ্চি বজাৰ হল বনাম কাৰণ বহুত বজাৰ কৰিলোঁ আৰু সেই বজাৰখিনি ইয়াতে দেখুৱাটো পচিবল নহয় মানে এইটো ভিডিঅ'তে চ' সেইটো কাৰণে মই নেক্সট আকৌ ভিডিঅ' বনাম ফেঞ্চি বজাৰ হল বনাম চ' এতিয়া ভাগৰটো লাগিলে ফেঞ্চি বজাৰত ঘূৰি ঘূৰি লিজাই পূৰা বজাৰ কৰিলে মই অকল PGত থাকিবৰ কাৰণে বস্তু লৈছোঁ পাৰ্চনেল আইটেমছটো ইয়ে চব ল'লে এতিয়া হল বনাব তাৰপিছত ঢেৰ বস্তু লৈ লৈছে বাইদেৱে মই পিছত লৈ থাকিম মোৰতো ওচৰতে কলেজৰ ওচৰত PGৰ ওচৰতে ফেঞ্চি তইহে নাহা তাইতো ইয়াতে থাকিবই ন সেইকাৰণে তাই লৈ থাকিব মইতো সদায় নাহোঁ এতিয়া ডিব্ৰুগড় যামেইগৈ আমি কাইলৈ সেইকাৰণে কৰি ল'লোঁ আৰু সেইটো কাৰণে হল ভিডিঅ' বনাম বাৰু আৰু এতিয়া ভোকটো লাগিলে ভোকটো লগাৰ কাৰণে আমি খাবলৈ আহি গ'লোঁ ভিনদেউৱে লৈ আহিছে সেয়া আমাক এইজন ভিনদেউৱে লৈ আহিছে ইয়ালৈ খাবলৈ কি আছিলে নামটো এইখনৰ
কামছ ডেলিকেচি আমি আহিছোঁ কামছ ডেলিকেচিত খাবলৈ খাই পিনে জনাম বাৰু কেনেকুৱা লাগে কাৰণ কালি খোৱাখনত আমি জনাব নোৱাৰিলোৱে কালি ইমান ঠিক ঠাক গ'ল আৰু ইমান বহুত বেছি ভালো লগা নাই খাই এনেই গ'ল আৰু ইয়াত এতিয়া কেনেকুৱা লাগে চ' কি খাইছোঁ দেখাম আৰু কেনেকুৱা লাগে খোৱাৰ খানাটো ভাল লাগিলে খাই একদম সঁচা মজা লাগিলে খাই আপোনালোক আহিছে নি বাৰু কোনোবা ইয়াত খাবলৈ যদি আহিছে আপোনালোকে কেনেকুৱা পালে জনাবচোন বাৰু দেই চ' মোৰতো ভাল লাগিলে এতিয়া আমি যাম হোটেললৈ যাম অকণমান ৰেষ্ট কৰিম তাৰপিছত ক'ৰবাত যদি ওলাই যাওঁ তাৰপিছত যাম লিজাৰ হোষ্টেল কাইলৈ খুলিব কাইলৈ লিজাক হোষ্টেলত ৰাখি দিম আৰু মন চন বেয়া মন চন মাৰি আছে ওলাই নাই সময় আহা ভিডিঅ' কৰোঁগৈ বুলি কৈছিলোঁ নাহিলে ওলাই চ' এইবোৰ চলিয়ে থাকে আৰু হোষ্টেল আহিছে কাৰণে মনটো বেয়া লাগিছে তাই চ' এইখন ভাল লাগিল খাই চ' আমাৰ বজাৰৰ পৰা আহি অৱস্থা হৈ আছে এয়া ৰুমৰ এয়া লিজা বৰা মোৰ এইবোৰ মই নেদেখাওঁ এতিয়া মই হল ভিডিঅ' বনাম মোৰখিনি তাত দেখাম তো লিজাৰখিনিতো হল ভিডিঅ' বনাব নাপাম কাৰণ আমি যামগৈ যে কাইলৈ এয়া লিজা দেখাই দিয়া তুমি কি ল'লা এই চেম্পু ল'লে চেম্পু বডি ৱাছ বেগটো দেখাই দিয়া চাওঁ কেনেকুৱা ল'লা বেগত লৈ লৈছে দুটা কলেজত লিবলৈ লৈছে লিবলৈ হেনো আৰু ড্ৰেছ ল'লে এটা ড্ৰেছটো দেখাই দিয়া বেগ ল'লে শুই আছে বিউটিফুল আৰু কি এইটোতো উলেন পেণ্ট এইটো ঘৰত পিন্ধিবলৈ আৰু সেইটো পাৰ্চ এনেকৈ কিবা কিবি ল'লে তাই নাইফ লৈছে আৰু আমাৰ তাইৰ টুচক কম্বল আঁঠুৱা গাৰু সেইকেইটা কিনিবলৈ আছে বাকী তাই অলমষ্ট ৰুমৰ বজাৰ হৈ গৈছে ন ডান অলমষ্ট ৰুমৰ বজাৰ হৈয়ে গৈছে হোষ্টেলৰ বজাৰ চ' আজি আৰু ভিডিঅ' নকৰোঁ এইটো ব্লগতে অহাকালি আকৌ লগ পাম চ' কি হ'ল ঘটনাটো ওলাই নাহোঁ বুলিতো কৈছিলোঁ আপোনালোকক ওলাই নাহোঁ বুলিয়ে ভাবিছিলোঁ কিন্তু হ'ল কি ঘপককৈ বাহঁতি ক'লে ব'ল ৰুমত শুই থকাতকৈ ওলাই যাওঁ ওলাই আহি সোমালোহি গুৱাহাটীৰ চিটি চেণ্টাৰত চ' ইয়াতে আহি দেখিলোহি বিহু আৰু ইমান ধুনীয়া ডেক'ৰেশ্যন কৰি থৈছে ইমান ধুনীয়া ইউনিক ডেক'ৰেশ্যন এটা কৰি থৈছে নহয় বিহুৰ কাৰণে খুব ভাল লাগিছে এতিয়া ধুনধুনে লৈ আহিছে আৰু অকণমান খেলিব লাগিব ধুনধুনৰ লগত চ' প্ৰগ্ৰামো আৰম্ভ হৈছে মই প্ৰগ্ৰামত অকণমান দেখাই থাকিম বাৰু চ' ভিডিঅ'টো চাই থাকক আৰু আকৌ গুড মৰ্ণিং এয়া আজি ফাইনেলি ভণ্টি ওলালে আজি আৰু টাটা বাই বাই আজি বাই কৰি দি বস্তু উঠালে তুমি কিবা ক'বা নেকি মই কি আপোনালোকে চবে মোক চাবলৈ কাৰণে ইন্তজাৰ কৰি থাকিব কেতিয়াবা ওলাম যেতিয়া ভেকেশ্যনছত মই ঘৰ যাম তেতিয়া মই ব্লগত ওলাম চ' ফাইনেলি আজি এৰিম আৰু লিজা বৰাক দেখিছে মই টাচ কৰিলোঁ নাই একদম এটেকটো চলাই দিয়ে বহুত বেয়া ছোৱালী হয় হ'ব আজিৰ পৰা অকলে থাকিব নহয় গম পাব এনেও কেনেকুৱা লাগে কিবা দিব আমাক দম এনেই তাৰ অকল আমাৰ পৰা বৰেই লাগি থাকে আজি গম পাব চ' চাই থাকক আমি ফাইনেলি পালোঁ লিজা বৰাৰ ৰুমত আৰু লিজা বৰাক আজি এৰিম আমি তুমি ভালকৈ থাকিবা লিজা বৰাৰ ৰুমটো একদম অকণমানি এইখন হৈছে লিজা বৰাৰ ৰুম বাকী একো দিলেও নিদিলেও গ্লাছ এখন কিনি দিছোঁ ডাঙৰ ষ্টাইলি বাইদেউৰ কথাটো গ্লাছখন আনি দিছোঁ চ' শেষ কৰিম আৰু ভিডিঅ'টো আজি আমি একেলগতে শেষ কৰি দিওঁ ব'লা এইটো লিজাৰ ৰুম এনেকৈ দেখাই দিছোঁ অকণমান এয়া লিজাৰ ৰুমমেট এয়া বাকী এইটোৱে ৰুম আৰু কেইদিনমান ইয়াতে থাকিব তাৰপিছত যাবগৈ ভিতৰৰ হোষ্টেললৈ এপ্লাই কৰি দিছে কটনৰ ভিতৰৰ হোষ্টেলটো খোলা নাই সেইটো কাৰণে দুদিনমান ইয়াতে থাকিব
সো আজি ব্লগটো মই এনেকৈ হেক কৰি দিওঁ লিজা যেতিয়া ৰুমত আহি গ'লে আৰু এতিয়াতো ব্লগ কৰি থাকি লাভ নাই এইটো লিজা বাই বাই ব্লগহে নেক্সট ব্লগ কৰিম বেলেগকৈ সো আজি ব্লগটো ইমানতে হেক কৰিছোঁ যদি আজি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে লিজাৰ বাই বাই ভিডিঅ'টো চাই ভাল পালে তেন্তে আমাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে সো আজিলৈ বাই 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 কোৱা ভালকৈ বাই তোকে বাই লাভ